কি গৰম আজি ঘৰতে যাওঁ নেকি এতিয়া আৰু কাম চাম নকৰোঁ আৰু যাই থাকোঁ আৰু হেল্ল' আপুনি মোৰ মাটিখিনি চহাই দিব লাগিব দেই ঠিক আছে হ'ব দিয়ক এতিয়া ৰাখিছোঁ দিয়া সৌটো মানস দেখোন কিবা কৰিছে তাতে যাই সৰা এবাৰ মানস কি কৰিছে হে চন্দৰ দেখোন আহ বহ তোৰ খবৰ কচোন মোৰ ভালে পিছে তোৰ কি খবৰ তই গুৱাহাটীৰ পৰা কেতিয়া আহিলি মই যোৱা পৰহি গুৱাহাটীৰ পৰা আহিলোঁ মোৰ খবৰ বহুত ভাল নহয় হয় নেকি চাকৰি পাই গ'লো নহয় মই কি তোৰ চাকৰি হৈ গ'ল মজা ধন্যবাদ তই যায় এতিয়া পৰিষ্কাৰ সেয়া অলপ গাঁওখন ফুৰি আহোঁ অহা সপ্তাহত মই যামগৈ নহয় পিছে ঐ মানস আহ চন্দ্ৰ গৈছোঁ বল পিছে গৈ থাকোঁ বল পিছে বিজয়ৰ ফালে গৈ থাকোঁ মানস সেইটো বিজয় দেখোন বিজয় যাবা চন্দ্ৰ ক'ত যোৱা
সেইজন মাইনা নহয়নে? তই কিয় মাত নিদিলি পিছে? সেইবোৰ বহুত কথা কম দে কেতিয়াবা তই কোন আজি তই শুনিব বিচাৰিছা যদি শুন পিছে ভণ্টি চাহকাপ লৈ আহাচোন। লোৱা ককাইদেউ। হেল্ল' কোনেবা ক'লে এইটো মানস হয়নে? মই মানে কৈছিলোঁ তোমাৰ চাকৰিৰ কাৰণে 2000 টকা এটা লাগিব। তুমি 2000 টকাটো যোগাৰ কৰি 12 তাৰিখে আহি যাবা। হ'ব দিয়ক। মই এতিয়া ইমান সোনকালে 2000 টকা এটা ক'ত পাওঁ? মহাজনৰ পৰাই ধাৰে ল'ব লাগিব। পৰীক্ষণ ধুই মহাজনৰ ঘৰৰ পৰা ককাইদেউ তুমি বহাচোন। হ'ব দিয়ক মই ইয়াতে বহিম। পিছে কিয় বা আহিলা? ককাইদেউ মই আপোনাৰ পৰা এটা সহায় বিচাৰিহে আহিছিলোঁ। সহায় কিহৰ বা? কেনেকুৱা? ককাইদেউ মই বৰ বিপদত পৰিছোঁ আপোনাৰ পৰা 2000 টকা এটা বিচাৰিছিলোঁ। যদি পাৰে মোক টকাখিনি দি সহায় কৰকচোন। তোমাক মই ইতিমধ্যেও বহুত টকা দিলোঁ আৰু মোৰ হাতত বৰ্তমান টকাও নাই। মাইনা কোন আহিছে চোৱাচোন বাহিৰত। গৈছোঁ ৰ'বা। তুমি বেলেগৰ পৰা পোৱা যদি লৈ যাচোন। নাই বিচাৰ ক'ৰবাত। ককাইদেউ মই বৰ বিপদত পৰিছোঁ মোৰ তাত এতিয়া নাই নহয়। তুমি বাকী পইচাখিনি ঘূৰাই দিয়া নাই, মই একো কোৱা নাই। তথাপিতো এতিয়া মই দিব নোৱাৰিম দিয়া। তুমি এক কাম কৰা, তুমি কাৰোবাৰ পৰা পোৱা যদি লৈ যোৱা, মোৰ তাত নাই দিয়া এতিয়া। আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ দুখেই শেষ নহয় চাগে। কি যে হ'ব এই জীৱনটো। মই এতিয়া কি কৰিম? চাকৰি চাগে মোৰ কপালত নায়েই। যি হয় হ'ব আৰু ঘৰলৈয়ে যাওঁ। ঐ ৰ'বাচোন। এইখিনি লোৱা। তোমাৰ বোলে টকাৰ প্ৰয়োজন হৈছে, এইখিনি মোৰ জমা টকা আছিলে, লোৱা। নাই মই এয়া তোমাৰ পৰা ল'ব নোৱাৰোঁ। এইখিনি লোৱা এতিয়া, পাৰিলে পিছত তুমি ঘূৰাই দিবা। হ'ব দিয়া পিছে। মাইনা শুনচোন, আবেলি ফুৰিব যাম হা, কালিতো মই ঘৰত যামগৈ নহয়। ঠিক আছে, আবেলি যাম দিয়া। পিংকি, কালি যে আমাৰ ঘৰত মানস নামৰ ল'ৰাজন আহিছিল, তাতে কি হ'ল আকৌ? তাক মোৰ ভাল লাগে জানা। ভাল লাগে মানে তই তাক ভাল পোৱা নেকি? আজি ক'ম বুলি ভাবিছোঁ। ফেচবুকত চাচোন, তাৰ নাম্বাৰটো পোৱা নেকি? ইয়াতে বহু ব'ল। নম্বৰটো পালোঁ, এইটো ল।
হেল্ল'। হেল্ল', এইটো মানস নহয়নে? হয়, কোনেবা ক'লে? অঁ, মই মইনাই কৈ আছোঁ। অহ, মইনা কোৱা। মানে কি বুলি ক'ম ভাবিয়ে পোৱা নাই। নাই ভয় কৰিব নালাগে, কোৱা। মানে মই তোমাক ভাল পাওঁ। চোৱা, তুমি হ'লা ধনী ঘৰৰ ছোৱালী আৰু মই হ'লোঁ দুখীয়া ঘৰৰ ল'ৰা। তোমাৰ দাদাই জানো আমাৰ ভালপোৱাৰ সম্পৰ্কটো সহজে মানি ল'ব জানো? দাদাক মই মান্তি কৰাম, তুমি মাত্ৰ মোক এবাৰ লগ কৰা। হ'ব পিছে, মই তোমাক লগ কৰিম দিয়া। এতিয়া তুমি মোক হোৱাটছএপত মেছেজ কৰা। হ'ব দিয়া। থৈছোঁ দিয়া। গড, মই যাক বিচাৰিছিলোঁ তাই আজি মোক বিচাৰিছে। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ। হেল্ল' মাইনা কোৱা। তুমি কাইলৈ নদী পাৰলৈ আহিবা। হ'ব দিয়া, যাম। তাতে লগ কৰিম। হ'ব দিয়া, মই যাম দিয়া। হ'ব দিয়া, এতিয়া থৈছোঁ। তুমি কাইলৈ নৈ পাৰত আহিবা। হ'ব দিয়া, যাম। ঐ শুনি, এইটো মহাজনৰ ভনীয়েক যেন পাইছোঁ। মহাজনৰ ভনীয়েক নহয়নে এইটো? হয়। মহাজনৰ ভনীয়েক মানসৰ লগত দেখোন। মই মহাজনক কল কৰি জনাই আছোঁ। কলটো কৰ। মহাজনক কলটো কৰোঁ। হেল্ল'।
অ ককাইদেউ তোমাৰ ভনীয়েক এখন এজন ল'ৰাৰ লগত দেখিছোঁ কি কোনে সি তাৰ ইমান সাহস তাক বুজাই দিয়া ভালদৰে অ ককাইদেউ ঠিক আছে হ'ব দিয়া মই তাক শিক্ষাটো দি আছোঁ ঐ শুনি বল বল তাক মাৰিব কৈছে এনেদৰে মইনাৰ লগত কণ্টেক্ট নথকা প্ৰায় এবছৰেই হ'ল আৰু মই এবছৰৰ মূৰতহে ইণ্টাৰভিউ দি ঘৰলৈ আহিছোঁ তোৰ কথাটো শুনি বেয়া লাগিল তই পিছে মইনাই কৰা সহায়ৰ বাবে তাইক তই ধন্যবাদ দিব লাগিছিল কৰিম সকলো কৰিম প্ৰথম মাহৰ দৰমহা পালে মহাজনৰ ধাৰখিনি মাৰিম আৰু মইনাৰ হাতখন খুজিম ব'ল পিছে বৰষুণে আহিল দেখো ব'ল 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 ককাইদেউ মানসত আহিছে তোমালোক আহাছো আগুৱাই তোমালোক মানস তুমি কেতিয়া আহিলা দাদা মই যোৱা সোমবাৰেহে আহিছোঁ মই আপোনাৰ পৰা লোৱা টকাখিনি দিবলৈহে আহিছোঁ ভণ্টি তুমি ভিতৰলৈ যোৱাচোন ঐ ৰ'বা তুমি মানস মই মইনাক নিবলৈ আহিছোঁ মইনা তুমি যোৱা যদি ওলাব পাৰা এতিয়া নাই মোৰ ভণ্টিক তোমালৈ কেতিয়াও বিয়া নিদিওঁ Who are you? ভণ্টি